হেল্ল' গাইছ নৱজিত ইউটিউব চেনেললৈকে স্বাগত। মই আজি এটা ভিডিঅ' লৈ আপোনালোকলৈ আকৌ আহিছোঁ। এই ভিডিঅ'টো মই নৌকাৰে ক'লৈ যাম, কি কৰিম, ফূৰ্তি এনজয় আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে সকলোবোৰ দেখুৱাই আছোঁ। ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তুমি প্ৰহেলিকা বৰ্ণময় মায়াময় বিস্তীৰ্ণ সমুদ্ৰত তৰংগ তুলি নীলিম আকাশৰ শূন্যতা তুমি নীলিম আকাশৰ শূন্যতা তুমি ৰ'দৰ পিঠিত তুমি বৰষাৰ চিঠিত তুমি ফুলৰ স্নিগ্ধতা তুমি নৌকাৰ ওপৰতে আলু কণী বইল মানে কণী চণী কিবা কিবি বেড চেট বুট চুট খাই ল'লোঁ। এতিয়া আলু বগাই আছে, বুট ভগাই আছে। আমি নৌকাত এনেকৈ এনজয় কৰি গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই এইয়া তাচ খেলি আছে, এক কামে কাজে লাগি আছে সকলোৱে। চাই থাকক ভিডিঅ'টো। হেল্ল' গাইছ, মই এতিয়া মেইন ব্ৰহ্মপুত্ৰৰ ওচৰত নামিলোঁ। পানীৰ মাজেৰে কেনেকৈ গৈ আছোঁ মই আমি আহি আছোঁ। হেল্ল' গাইছ, আপোনালোকে আমাৰ নৌকাৰে যাত্ৰা দেখিছয়ে। এই আহি আমি সৌ পাহাৰখনক আগ পালোঁ। এই পাহাৰখনতে নৰসিংহ মন্দিৰ আছে। সেই পাহাৰখনৰ ছাইডেদি আমি কলং গোবৰ্ধন বজাৰ কাজলী চুকুলৈ যাম। গৈ গোবৰ্ধন বজাৰত আপোনালোকক কি দেখুৱাব পাৰোঁ, বজাৰ বা কেনেকুৱা অৱস্থা হৈ আছে আপোনালোকক দেখুৱাম। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু নদীটোৰ লুকটো দেখিছয়ে আপোনালোকে, সেউজীয়া আকাশৰ তলত পাহাৰ ছাইডত আৰু পানীময় এটা সাগৰৰ দৃশ্য হৈ আছে। ভয়ো লাগে। সেনেকৈ অহা গৈছে। আমি লগ সমনীয়াৰ লগত ফূৰ্তি তামচা কৰি আহি আছোঁ। আপোনালোকক গৈ আমি কি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাই আছোঁ। মোৰ ভিডিঅ'টো চাই লগ সমনীয়াৰ লগত ফূৰ্তি কৰি এনেকৈ আহি আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক গাইছ। একদম অলপ ক্লিক নকৰাকৈ চাই থাকক। আমি য'ত গৰঙা মন্দিৰত যাম বুলি ভাবিছিলোঁ তালৈ যাব নোৱাৰিলোঁ। কিবা এই নদীত ব্ৰিজ বনাই আছে আৰু তাৰ ফুটফুটি লাগিবৰ কাৰণে আমি যাব নোৱাৰিলোঁ। এয়া আমাৰ এতিয়া কলঙত আছোঁ। কলঙৰ দলঙৰ ওপৰত আছোঁ এতিয়া। আপোনালোক চাওক, ব্ৰিজটো চাওক না, কেনেকুৱা মজা এনজয় এটা। একদম কেওফালে পানী চাওক। মই এতিয়া কলঙৰ ওপৰৰ পৰা আপোনালোকক ভিডিঅ'টো দেখুৱাই আছোঁ। আমি ইয়াৰ পৰা আমি নৰসিংহ মন্দিৰলৈ যাম। আপোনালোকক চব ভিডিঅ'বিলাক দেখুৱাই আছোঁ। ভিডিঅ' ক্লিপবিলাক চাওক না, কি মজা এনজয়। কলঙৰ ওপৰত কোনোদিন কলঙৰ ওপৰত খোজকাঢ়ি পোৱা নাছিলোঁ। আজি আপোনালোকক দেখুৱাই লওঁ। আৰু ইয়ালৈ গোবৰ্ধন বজাৰলৈ আহিছিলোঁ, কিন্তু কলঙৰ দলঙৰ ওপৰেদি কেতিয়াও খোজকাঢ়ি যোৱা হোৱা নাই। আজি গ'লোঁ। আমাৰ ভূতবিলখন এই মই যে হাতৰে দেখুৱাইছোঁ তাত আছে। তাৰ পৰা আমি আকৌ নৰসিংহ মন্দিৰলৈ যাম। আপোনালোকে চাই থাকক। চাওক না, কি মজা। তো মই এতিয়া কলঙৰ মাজত আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো মোৰ। এইখন হ'ল কলঙৰ কাষতে আমাৰ গোবৰ্ধন বজাৰ। চাওক না, বজাৰ এই ক'ভিড-19ৰ কাৰণে বজাৰ ইমান ভালদৰে হোৱা নাই। আমাৰ তাতো হোৱা নাই। চাওক বজাৰ ইমান ভালদৰে হোৱা নাই। বজাৰ হ'লেও অলপ। মোৰ এইখন হ'ল গোবৰ্ধন বজাৰ। আপোনালোকে আহিব কেতিয়াবা। ক'ভিড-19 কমিলে আমাৰ বজাৰ যেনেকৈ হয় তেনেকৈ হয় ইয়াত ডাঙৰ বজাৰ। গোবৰ্ধনৰ এজন বিশিষ্ট মানুহক লগ পালোঁ। তেওঁ ক'ব বজাৰখনৰ বিষয়ে। মই বজাৰখনে আগতে খুব ভালো আছিল। কৰোণাৰ কাৰণত এতিয়া অলপ শ্ল' গতি চলি আছে বিজনেছবিলাক। চৰকাৰে যদি আমাৰ পৰা অলপ সহায় সহযোগিতা কৰি থাকে তেতিয়াহ'লে ভাল হ'ব। এইটো আৰু আপোনালোকে এইটোৱে আপোনাৰ ইউটিউবৰ মাধ্যমে ছ'চিয়েল মিডিয়াৰ মাধ্যমে সেইটো আপুনি প্ৰচাৰ কৰি দিয়ক। আৰু আমাৰ যাতে বজাৰখন ভালকৈ চলিব পাৰে এনেকুৱা এটা চৰকাৰে পদক্ষেপ লোৱাটো ভাল।
চৰকাৰখন আমাৰ ফালে অলপ সহায় সহযোগিতা কৰিলে আৰু COVID-19 আৰু সহযোগিতা কৰিলে আৰু ভাল হ'ব। কিন্তু আমাৰ এইটো পদক্ষেপ ল'ব লাগিব, চৰকাৰে ল'ব লাগিব। চৰকাৰে নল'লে আমি কেনেকৈ চলিম? আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীবিলাকে কেনেকৈ চলিব? সেইটো চৰকাৰে অলপ পদক্ষেপ দিব লাগে। এইটো গুৰুত্বৰ বিষয়, এইটো গুৰুত্বভাৱে চাব লাগে যে খালি ওপৰে কৰিলে নহ'ব নহয়। এইটো কামটো মানে তৃণমূল পৰ্যায়ে কৰিব লাগিব। তৃণমূল পৰ্যায়ত নকৰিলে নহ'ব। এইটো তৃণমূল পৰ্যায়ে কৰিলে গম পাব বস্তুটো কি হৈ আছে কি নহয়। এইটোৰ ওপৰত অলপ পদক্ষেপ ল'লে চৰকাৰে ভাল হ'ব। আমিও কামনা কৰোঁ চৰকাৰে যাতে এইটো পদক্ষেপ লয়। এইটো ল'লে আমাৰ আৰু উন্নতি হ'ব আৰু আমি আগফালে যাব পাৰিম। এনে গ্ল'বেল মাৰ্কেট, গ্ল'বেল ইণ্ডিয়া ক'লে নহ'ব। এইটো আৰু আগবঢ়াব লৈ যাব লাগিব। হ'ব। तेरा भोला पनियो रे जान मेरी काजरा, तेरा भोला पनियो रे जान मेरी काजरा, रे रे घूमे तेरा घाघरा, रे रे घूमे तेरा घाघरा। अंडी दैया तेरे तवारी बढ़ जाऊं, अंडी दैया तेरे तवारी बढ़ जाऊं। पंछियों मन तेरे पीछे भाग रहा, पंछियों मन तेरे पीछे भाग रहा। सरररा घूमे रे न घूमे मेरे घाघरा, सरररा घूमे रे न घूमे मेरा। কাজলী চুকীৰ পৰা আমি ভোজ খাই এনেকৈ ওলালোঁ। চাওক না কি ভিউজ ব্ৰহ্মপুত্ৰ পাৰত। চাওক আমি খানা পিনা খোৱা হৈ গ'ল, কাজলী চুকীৰ পৰা ওলালোঁ। এতিয়া আমি ঘৰলৈ যাম।